ছাত্ৰ ছাত্ৰীসকল আহা আজি আমি 14 নম্বৰ চেপ্টাৰটো পঢ়িবলৈ যত্ন গ যোগ দন্ত ন গয়নগ্ন ঘ যোগ দন্ত ন ঘয়নগ্ন ম যোগ দন্ত ন ময়নম ন দন্ত ত যোগ দন্ত ন দন্ত তয় নয় ন তালব্য হ যোগ দন্ত ন তালব্য হয় নয় স্ন হ যোগ মূৰ্ধন্য ন হয় নয় ন দন্ত হ যোগ দন্ত ন হয় নয় স্ন হ যোগ দন্ত ন হয় নয় ন যত্ন অগ্নি রত্ন বহ্নি স্নেহ লগ্ন চিহ্ন মগ্ন নিম্ন প্রশ্ন স্নান বিঘ্ন অগ্ন্যস্ত্র কৃতঘ্ন সযত্ন নির্বিঘ্ন স্নানীয় পরাহ্ন বিঘ্নিত শত্রুঘ্ন স্নাতক নিশ্চিহ্ন আহ্নিক মধ্যাহ্ন বহ্নিমান চিহ্নযাত্রা যত্নপর রত্নমালা স্নেহময় অগ্নিসার বিঘ্নরাজ স্নানাগার ধ্যানমগ্ন বিঘ্নহর ভগ্নপ্ৰায় যত্নপৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ পাঠত থকা সৰু পেৰেগ্ৰাফটো চাবা তাত লিখা আছে যত্ন কৰিলে ৰত্ন পায় অৰ্থাৎ আমি যদি যত্ন কৰোঁ বা আমি চেষ্টা কৰোঁ তেতিয়া আমি ৰত্ন পাম ৰত্ন মানে হৈছে এবিধ মূল্যৱান মণি আমি ভাল ফল পাম গৌতম বুদ্ধ ধ্যানমগ্ন হৈ আছে তোমালোকে কাষৰ ছবিখনত দেখিছা নিশ্চয় যে গৌতম বুদ্ধই কি কৰি আছে ধ্যানমগ্ন হৈ আছে অৰ্থাৎ মেডিটেশ্যন কৰি আছে মধ্যাহ্ন সময়ত বেলিটো মূৰৰ ওপৰত থাকে যেতিয়া মধ্যাহ্ন সময় হয় মধ্যাহ্ন মানে হৈছে দুপৰীয়া তেতিয়া আমাৰ মূৰৰ ওপৰত কি থাকে বেলিটো থাকে জুইক অগ্নি আৰু বহ্নি বুলিও কোৱা হয় তোমালোকে নিশ্চয় জানা নহয়নে জুই তোমালোকে দেখিছা আৰু সেই জুইক কি বুলি কোৱা হয় অগ্নি আৰু বহ্নি বুলিও কোৱা হয় পিতৃ মাতৃৰ স্নেহ সন্তান ডাঙৰ হ'লেও নকমে আমাৰ পিতৃ মাতৃৰ মৰম চেনেহ আমাৰ কাৰণে কি হয় আমি যিমান ডাঙৰ হৈ গ'লেও কেতিয়াও কমি নাযায় দীপঙ্কৰে হৰিদ্বাৰলৈ গৈ গংগাত স্নান কৰিছিল এতিয়া চাবা হৰিদ্বাৰ হৈছে এখন পবিত্ৰ ঠাই আৰু গংগা হৈছে ভাৰতৰ এখন পবিত্ৰ নদী আৰু স্নান মানে হৈছে গা ধোৱা দীপঙ্কৰে সেই হৰিদ্বাৰলৈ গৈ গংগাত স্নান কৰিছিল অৰ্থাৎ গা ধুইছিল ললিতে নিম্নমানৰ খাদ্যবস্তু সস্তাত পালেও নিকিনে ললিতে কি নকৰে যে বেয়া বস্তু কম দামত পালেও সস্তা মানে হৈছে কম দামত পালেও সি কেতিয়াও নিকিনে কৃষ্ণা টিভি চোৱাত মগ্ন হৈ আছে মগ্ন মানে হৈছে ধ্যান দি থকা একাগ্ৰতাৰে চাই থকা তো কৃষ্ণাই কি কৰিছে টিভি চোৱাত মগ্ন হৈ আছে মানে মনোযোগ দি আছে উপকাৰীৰ অপকাৰ কৰোতাক কৃতঘ্ন বোলে যিজনে উপকাৰী মানুহৰ অপকাৰ কৰে তেওঁক কি বুলি কোৱা হয় কৃতঘ্ন বুলি কোৱা হয় জীৱনত উন্নতিৰ বাবে আমি সকলোৱে যত্নপৰ হোৱা উচিত আমি জীৱনত উন্নতি কৰিবলৈ হ'লে কি কৰিব লাগিব আমি যত্ন কৰিব লাগিব ভাল কাম কৰিব লাগিব ভাল সংগত থাকিব লাগিব আমি ভালদৰে পঢ়িব লাগিব গতিকে এই কথাষাৰ তোমালোকে মনত ৰাখিবা যে আমি জীৱনত উন্নতি কৰিবলৈ হ'লে সদায় যত্ন কৰিব লাগিব আজিলৈ তোমালোকৰ পাঠটি ইমানেই ধন্যবাদ